Hello everyone, কি খবৰ আপোনালোকৰ? I am Mridusmita and he is Mr. Ras. Mr. Rasক কোনে কোনে ভাল পোৱা জলদি কমেন্ট কৰিব দেই। আজি Mr. Ras আৰু মোৰ বাবে এটা ভাল লগা দিন। আজি আমাৰ বাবে এটা খুব ধুনীয়া পাৰ্সেল আহিছে। পাৰ্সেল আহিলে কাৰনো বেয়া লাগে। উপহাৰ যিয়ে নহওক আমি সদায় হাঁহি মনেৰে খুলিব লাগে। ইমান ধুনীয়া পাৰ্সেলটো আমালৈ দি পঠিয়াইছে পুলিনজ্যোতি কাশ্যপ। এতিয়া আমি ধুনীয়াকৈ আনবক্সিং কৰিব ওলাইছোঁ। ৰ'ব তাৰ আগত আপোনালোকক কৈ দিওঁ পুলিনজ্যোতি কাশ্যপ হৈছে এজন খুব ধুনীয়া ভাল চিত্ৰশিল্পী। তেখেত হৈছে এজন আৰ্টিষ্ট। তেখেতে খুব ধুনীয়া নিজৰ হাতেৰে চিত্ৰ অংকন কৰে। চ' আপোনালোকেও যদি অৰ্ডাৰ কৰিম বুলি ভাবিছে পুলিনজ্যোতি কাশ্যপক DM কৰিব পাৰে। আইডিটো মেনশ্যন কৰি দিছোঁ দেই। ৰ'ব এতিয়া ধুনীয়াকৈ ইয়াৰে ভিতৰত কি আছে ধুনীয়াকৈ আনবক্সিং কৰিব ওলাইছোঁ। আৰু অসমবাসী আপোনালোকে ইমাজিন কৰকচোন